মইনা কোন বিধাতাই কাজিলে তোমাৰ পদুম চকু ষ্টুপিড চালা তোক লৈ মই যি আশা কৰিছো তই খতম কৰি পেলালি মামাই দিয়া এই ফ্ৰীতে ফাজিলনে বা নিজকে কি মহান বুলি ভাবিছ নেকি তই আপোনাৰ কাৰণে বৰ এজেঞ্চি আছিলে আপুনি আৰু ইয়াত কি কৰিলে চকমৰে ধেমালি কৰি থাকে বল এডমিশ্যন ল'ব লাগে 12 বছৰ স্কুলত পঢ়িলো এতিয়া কি কলেজত পঢ়িম মোৰ মুঠতে পঢ়া ইমান ডাক্তৰ তোৰ বাচ্চা তই কি বাপেৰৰ পইচা খাম বুলি ভাবিছ নেকি বল এডমিশ্যন ল'ম ফৰা তুমি কিস্তো মই ভবা নাছিলো তুমি এনেকুৱা হ'লে ষ্টুপিড কেলা বলো বলো ফৰা বলো বলো প্ৰাইভেট স্কুলতে এডমিশ্যন ল'লো that dunya knowing the truth, you'll be part of the few, but enjoying the view. Me and my crew, we can keep it 100, but that ain't enough. তুমি ক'ত আনিলে এইটো ঘৰত লৈ আহিলি যে কলেজত নিব লাগে বুলি এইটো কেনেকে কলেজটো মানুহ ঘৰত আহিছে ভালকে মোকে লৈ বনাইছা না না দেউতা কলেজবিলাক বন্ধ হৈছে ইয়াতে এডমিশ্যন লৈ আছে হা হা নাই কামিং সৰ ও ইয়া হা হা প্লিজ সিট ডাউন যা যা কাট হ'ব এতিয়া তোমালোকে কি এডমিশ্যন ল'ব আহিছা ইয়েছ ছাৰ তোমাৰ বয়স 17 চলি আছে মেডিকেল কি ডিভিজন ফাৰ্ষ্ট ডিভিজন বাকী ঠিকে আছে এতিয়া মই তোমাক মানে সৰুকৈ পৰীক্ষা এটা লওঁ মানে আমাৰ কলেজত তুমি দেখিছা কিমান ভাল ভাল এতিয়া ৰিজাল্ট কৰিছে আমাৰ কলেজৰ পৰা তুমি কাইলৈ তোমাৰ যিখিনি প্ৰমাণ পত্ৰ সেইবোৰ লৈ আনিবা পাইছে নহয় দেউতাক কাইলৈ আপুনি ইয়াৰ যিখিনি মানে প্ৰমাণ পত্ৰ আটাইখিনি লৈ আনিব এতিয়া মই ইয়াক সৰুকৈ পৰীক্ষা ল'ম আপোনাৰ ল'ৰাটো স্মাৰ্টফোন দিলে এতিয়া তুমি স্মাৰ্টফোনত কিমান হেৰি থাকা মানে অনলাইন থাকা প্ৰায় নাথাকোৱেই কেতিয়াবা মেবি 3টা বাজে আৰু আচ্ছা তেন্তে আপুনি মানে তুমি কোৱা এতিয়া এই 2021 চনত কোনটো গান বেছি পপুলাৰ হৈছে জানে মেৰি জানে মন হেইয়া ওলাই গ'ল আপুনি গম পালে সি কিমান অনলাইন থাকে বাচ্চা ৰাতি সেইবিলাকে চাই থাকো অলপ শিক্ষা দিব বাপেক হৈছে আৰু মই আপোনাক চিনি পাইছোঁ যেন লাগিছে আপুনি ঘৰত নাথাকে হয়নে আপুনি কিহত চাকৰি লৈছে মই মিলিটাৰী হয় ইণ্ডিয়ান আৰ্মি মেজৰ তেতিয়াহ'লে শিখৰটো দিয়া শিখৰটো নালাগে 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 দেখিলে আপোনাৰ ল'ৰাই শিখৰ খায় আমাৰ কলেজত একো কিন্তু নচলিব সি নিজকে নিজে সলনি কৰিব লাগিব গম পাইছে ন ভাইটি হয় ছাৰ হয় এতিয়া তোমাক কি ডিভিজন পাইছিলা কেনেকৈ পঢ়িছিলা কি কৰিছিলা সেইটো কোৱা মই এনেই এঘণ্টা পঢ়োঁ বাকী গম পালোঁ তোমাক মামাই দিয়া ফাৰ্ষ্ট ডিভিজনটো লৈ পিনি তুমি এখন কলেজত আহিছা আৰু আমি এতিয়া সেইটো বাৰু কম্প্ৰমাইজ কৰিব পাৰিম কিন্তু এডমিশ্যনটো অলপ বেছি হ'ব মানে যোনখিনি ভালকৈ পাছ হৈ যায় আমি সেইখিনি 50% কমাই দিম কিন্তু এতিয়া ইয়াৰ পৰা আমি 15,000 টকা ল'ব লাগিব আপুনি কি ইয়াক দিম বুলি ভাবিছে নে দিম বুলি ভাবিছে কি কৰিব বিচাৰিছেনে অলমষ্ট দিব লাগিব 15,000 তুমি এতিয়া 15,000 তুমি মোক 5,000 টকা দি থৈ যোৱা বাকীটো পিছত দি দিবা অ'কে তোমাৰ পইচাটো সোমাই গ'ল তুমি এতিয়া যাবা মই ইয়াৰ লগত কিছুমান কাম আছে মানে ইয়াৰ ওচৰত কিবা এটা ডিছকাছ কৰোঁ অ'কে জল্দি আহিবি মই গেটত ঠিক আছে যোৱা ভাই তই মই অলমষ্ট প্লেনিংটো ফেইল কৰি দিছিলি পইচাটো উলিয়ালো ন ভাই ভয় খাই গ'লো হেল্ল' ভাই ক ঐ মোৰ ফাদাৰ এডমিশ্যন ল'বলৈ গৈ আছোঁ তোৰ ঘৰত তই ৰেডি হৈ থাক ভাই ফোন ট্ৰিপত যাবলৈ পিছত পইচা নাই সেইকাৰণে এইটো প্লেনিং কৰিছে একেলগে আই উইল ডু চামথিং তই আহি যা আৰে মই তোক প্লেনিং গম পাই গ'লো তই কি কৰিবলৈ বিচাৰিছ